হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক ভালে আছে, সুস্থ আছে। মোৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে যদি মোৰ ব্লগবিলাক চাই ভাল পায় তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকৰ বন্ধুবৰ্গৰ লগত। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। কাষতে থকা বেল আইকনটো ক্লিক কৰি থ'ব, তেতিয়াহে মোৰ আহিব লগা সকলোবিলাক ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। এফালে যাবলৈ ওলাই আছোঁ, ড্ৰেছ কৰা নাই, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, কি পিন্ধি যাওঁ, কেনেকুৱা ধৰণেনো মই ওলাওঁ। এতিয়া মোৰ কনফিউজ হৈ আছে যে মই কি কাপোৰ পিন্ধি যাওঁ, কি নাই একো ভাবিবই পৰা নাই। কেইবাযোৰো কাপোৰ উলিয়াই লৈছোঁ। আপোনালোকৰ বাৰু এনেকুৱা হয়নে কেতিয়াবা যে ক'ৰবালৈ যাবলৈ হ'লে কাপোৰ বিচাৰি নাপাওঁ, যিকোনো পাৰ্টিতে কাপোৰেই বিচাৰি নাপাওঁ, কেনেকুৱা ধৰণৰ কাপোৰ পিন্ধি যাম, এনেকুৱা ইমান কাপোৰ থাকে কিন্তু টাইমত পিন্ধি যাবলৈ এযোৰো কাপোৰ বিচাৰি নাপাওঁ জানেনে? আপোনালোকৰ বাৰু কাৰ কাৰ এনেকুৱা হয় জনাবচোন। মোৰ আজি ঠিক তেনেকুৱা হৈছে, পূৰা একেবাৰে মেকআপ কৰি আজৰি হৈ ল'লোঁ, কিন্তু মই এতিয়া পিন্ধিবলৈ কাপোৰেই বিচাৰি পোৱা নাই, একো মিলাবই পৰা নাই, কি পিন্ধি যাওঁ কি নাই। কেইবাযোৰো উলিয়াই লৈছোঁ লগত। বাৰু তেতিয়াহ'লে আজি একেবাৰে মাতটো বেয়া হৈ আছে, চৰ্দি হৈছে, গোটেই মানুহৰে চৰ্দি হৈছে, মইনো কিয় বাদ পৰি যাওঁ, সেইকাৰণে মোৰো চৰ্দি আহি গ'ল। এতিয়া অলপ ভাল পাইছোঁ, সেইকাৰণে ওলাইছোঁ যাবলৈ। মই কোনযোৰ পিন্ধি যাওঁ আপোনালোকক নিশ্চয় দেখাম। তেতিয়াহ'লে মই ওলাই কৰি লওঁ আৰু ওলাই কৰি আপোনালোকক লগ পাই আছোঁ। য'লৈ গৈ আছোঁ মই তাত হয়তো ভিডিঅ' কৰিব নোৱাৰিম চাগে। যিকোনো ঠাইত ভিডিঅ' কৰিবলৈ ভাল নালাগে, বহুত মানুহ থাকে, সেইকাৰণেই ভাল নালাগে। যদি পাৰোঁ নিশ্চয় ভিডিঅ' কৰি আনিম, যদি নোৱাৰোঁ তেতিয়াহ'লে আকৌ আহি এনেদৰে মই কেইবাযোৰো কাপোৰ উলিয়াই লৈছোঁ আৰু কেইবাটাও ব্লাউজ মিলাই উলিয়াই লৈছোঁ আৰু লগতে অসমীয়া গহনাও দুটামান ছেট উলিয়াই লৈছোঁ। ভাবিয়ে পোৱা নাই কোনটোনো কোনযোৰৰ লগত কি পিন্ধি যাওঁ। বাৰু তেতিয়াহ'লে পিন্ধি লওঁ, আপোনালোকক দেখাম মই কোনযোৰ পিন্ধি গৈছোঁ। ওলাই মেলি একেবাৰে আজৰি হৈ ল'লোঁ। এয়া মই এইযোৰকে পিন্ধিলোঁ, এনেকুৱা এটা ক'লা ব্লাউজ আৰু এখন চাদৰ, একদম চিম্পুল কাপোৰ পিন্ধিছোঁ, যিহেতু বহুত বেছি ডাঙৰ পাৰ্টি নহয়, সৰু সুৰা পাৰ্টি এটালৈ গৈ আছোঁ, সেইকাৰণে অলপ চিম্পুল কৰি পিন্ধিছোঁ। এনেকুৱা এটা অসমীয়া গহনা পিন্ধিছোঁ, কিন্তু মই ফুলিযোৰ ইয়াতে পিন্ধিব পৰা নাই। ফুলিযোৰ মোৰ যিহেতু কাণৰ বাটটো বহুত সৰু হয়, সেইকাৰণে এই ছেটটোৰ ফুলিযোৰ মোৰ কাণৰ বাটটোত নুসুমাই, বহুত কষ্ট হয়, সেইকাৰণে মই ফুলিযোৰ নাই পিন্ধা, এনেকৈয়ে যাম, একো নাই। এয়া কেনেকুৱা লাগিছে মোক জনাব। এতিয়া প্ৰায় 11:30 বাজিলে। আমি ওলাইছোঁ এফালে যাবলৈ, ক'ত যাওঁ কি নাই দেখাই গৈ থাকিম। তেতিয়াহ'লে আজি মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। আমি ওলাই গৈ আছোঁ। তুমি কি মোৰ কথাবিলাক আহি থাকিবা নেকি? হে পান গৈ আছোঁ বাহঁতৰ ঘৰত। বাহঁত ইমান ভিডিঅ' দিছোঁ। এজনী কি বুলি কৈছিলোঁ? ইমান ধুনীয়াকৈ গাইছা। এই স্কুলত কি ভালে কি শিকালে কোৱা? আজি শব্দ জ্ঞান বুকত হিন্দী লিখিব দিছিলে আৰু কিমান মাত্ৰা লিখিব দিছিলে নে বাবা? মেডামৰ ভাল দেখি মেডামৰ চকু দি হয় নি? দিলোঁ মমন মমন তোমাৰ স্কুলত কি শিকালে আজি? আজি মেথছ কৰিবলৈ দিছিলে। আজি নহয় কালি 100 ওৱান পৰা 100 গুবাৰে
আজিকালি মই অকল ভিডিঅ' কৰি থাকোঁ আই ৰবা তুমি ভিডিঅ' অন নেকি নামটো কৈ দিয়া মোৰ নাম মমন ভালকৈ কোৱা ভাল নামটো কোৱা তোমাৰ স্কুলত তোমাক ফ্ৰেণ্ডে চাব নহয় কনকামষ্টেন চাম্মাই কোন স্কুলত পঢ়ি থাকোঁ হলিউম কিন্ডাৰগাৰ্টেন হলিহোম কেজি পেঙ্গুইন কেজি পেঙ্গুইন ये नहीं देखूंगा मुझे देख के तो सो रही है क्या हो रही है मुझे देख के अच्छा नहीं लग रही है फिर कौन उठा अपनी बॉस बॉस पता है तुमने देखी आप ये हाई क्लास क्लास है देखो लेक्चर बेसी কোৱা हाय নামটো কৈ দিয়া তোমাৰ ए क्यों बहुत बढ़िया একো নহয় তোমাৰ নামটো কোৱা किदो নহয় স্কুলৰ নামটো কোৱা कल नाम तुम्हें कोई दिया নহয় তোমাৰ স্কুলৰ নামটো কোৱা তুমি ডাঙৰকৈ কোৱা ইংমন इमन ইংমন ইংমন খাম চাংমাই और तुम ये देखो হাই